Hello guys, আমি ভিডিও বনাব আহিলো। আমি আহিলো ছাতাবাৰী কোম্পানীৰ গেটত। অকমান ডিস্টার্ব দি আছে, বৰষুণে ডিস্টার্ব দি আছে অকমান। তাৰ মানে ৰিংকুই গা ধোৱা নাই। এইটো মানস। হাই হাই। অমলে গা ধোৱা নাই, আজি কাৰণে বৰষুণ দি আছে বহুত। হয় না? মই বহুত পিছত আছিলো। এতিয়া কেমেৰামেনৰ পদটো গৈ কৰি আতৰাই দি কিনে এক্টৰৰ পদ লৈছো। এইটো তপন কেমেৰামেন। তুমি কিবা কোৱা? মই কি ক'ম আৰু, অমলে গা নুধা পাই আজি বহুত বৰষুণ দি আছে। মিছা কথা। সঁচা কথা। এই হিৰইনে কিবা ক'ব? নো কমেন্ট নাকি? নো কমেন্ট নাকি? বিদ্যালয় দিয়ে মারবা লাগব। সব গিলাক আমি ৰেডি হৈছো, কিন্তু বৰষুণটোই আমাৰ ডিস্টার্ব দি আছে। বাই বাই গাইস। ফাইনেলি অমলে গা ধুলে বৰষুণত। এইটো মিছা কথা কৈ আছে। এই ছোৱালীজনী চবৰ পিছত আছে কথা পাতি। বাই। কি 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 খালি গাউটো পারব? জুগুলি আৰু যেনে চাপৰ আৰু যেনে মল সবতে কলা কচু এইবিলাক খালি বেছি ভাল। কোন নিচিনা হ'ব কলা, কোন নিচিনা হ'ব কলা। গজব বেজতি হে। ভিডিঅ'টো আমি আৰম্ভ কৰিব ওলাইছো, আপোনালোকে সহায় কৰিব। को शेट ठोक दीजिए महाकाल का शेट ठोक दीजिए 5000 लौटे दिख जाना चाहिए। ये 4000 के लिए मैं यहाँ पे नहीं खड़ा हूँ। যেতিয়া বৰষুণটো অকমান কমিল তো আমি এতিয়া শট লোৱা আৰম্ভ কৰিম। अरे कहना क्या चाहते हो? তো আমাৰ গোটেইবিলাক আহি আছে। এতিয়া বাবু বৰ্তমান কেমেৰামেনৰ পজিশ্যনত আছে আৰু। তো আমি এতিয়া আছো বৰ্তমান ছাতাবাৰী ইণ্ডাষ্ট্ৰি এলেকা। তো ইয়াত শট লোৱা হ'ব। তো মানসে আৰু কেতিয়া পাৰে বিজি হলি গাইজ চাই থাকক। পাছাযোৰ সোণাৰ নে কি হয়? ভিডিঅ' কৰি আছা নেকি? ভিডিঅ' নাই কৰা। নাই ভিডিঅ' কৰা নাই যদি ক'ব পাৰি। পাছাযোৰ হীৰাৰ। क्या बोला तूने? পাছাযোৰ হীৰাৰ হয়। মই লৈ যাব ভয়ে লাগে। পাছাযোৰা মানে আমাৰ গাঁৱত যে আছিল ছোৱালী হীৰা যে হীৰা মানে 2-3 মানৰ কাৰণে লৈ আহিছোঁ। এই আমাৰ কেমেৰামেন, ডাইৰেক্টৰ, এছিষ্টেণ্ট, কেমেৰামেন, ডাইৰেক্টৰ, এছিষ্টেণ্ট আৰু এইটো হ'ল কি এক্টৰ। कौन है ये लोग? कहाँ से आते हैं? কেমেৰা মই 2 মিনিটৰ কাৰণে অলপ দি দিছোঁ, কাৰণ ইয়াতে ব্লগ বনোৱাৰ অভ্যাস নাই পেলাই। কি হ'ল এইটো? দে হ'ল ইছৰাম। আমি এতিয়া গৈ আছোঁ আকৌ লাম্বাৰা পাৰ্কত শ্বুট কৰিবলৈ। নেক্সট পাৰ্ট লাম্বাৰা পাৰ্ক পালোঁ। এইখনত আহি পেলাই ইয়াতে
আমি আহিছোঁ লম্পৰা পাৰ্কলৈ अरे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो এখানে আছে আমাৰ কেমেৰা বুলি কয় কেমেৰামেন বুলি কয় কেমেৰামেন কিন্তু কেমেৰাটো আছে এখেতৰ লগত তো প্ৰমোশ্যন এখেতৰহে হ'ব এখেতৰ নহয় তো আমি এতিয়া টাৰ্গেটটো ঝুলাইং Y.S.S কেমেৰাটো ধৰি লওঁ বেয়া নাপায় যদি অলপ ঝুলি দিয়ক আৰু প্ৰব্লেমটো কি জানেনে ইয়াতে যে অকণমান চিঙু হৈছে সেইটো আপুনি গম নাপায় তো এতিয়া চাওক আৰু আমাৰ হিৰ' হিৰইন ৰাস্তাত আমাৰ হিৰ' হিৰইন ৰাস্তাত আছে तुम टॉपर ही हो ना हेलो गाइस এইটো আমাৰ নেক্সট শ্বুট লোকেশ্যন এতিয়া আমাৰ ফাৰ্ষ্ট পাৰ্ট পুৰা কমপ্লিট হৈ গ'ল নেক্সট যেতিয়া আমি এতিয়া কি কৰিম তুমি বুজাই দিয়া পাৰ্টটো আৰম্ভ হ'ব আমাৰ মানে কি অমলক প্ৰপ'জ কৰিব তাৰপিছত ব্ৰেকআপ হ'ব তাৰপিছত আকৌ আৰু জোৰা লাগিব তো এয়া লাম্পাৰ পাৰ্কত আহিছোঁ এইখিনি ভিউটো দেখাই আছোঁ কেনেকুৱা লাগে ক'ব কমেণ্টত আৰু মন গ'লে আহিব পাৰে এণ্ট্ৰি ফিজ কোনেও নলয় ইয়াত বিনা ফ্ৰী সকলোৱে আহিব পাৰে এই পাৰ্কত এটা মই বঢ়িয়া বস্তু দেখাই দিম এই পাৰ্কত না কিছুমান জৰা আহে চাব নেকি शर्म करो भगवान से डरो भोसड़ी वालों भगवान से डरो এক্টিং মই ফাৰ্ষ্ট টাইম কৰিছোঁ এক্টিঙৰ বিষয়ে ইমান নাজানোৱে তথাপি ট্ৰাই কৰিছোঁ বেছি ভাল কৰিব হয়নে নহয় তো আগতে আছিল হিৰো আমাৰ বাবু তো এতিয়া আহিছে অমলে আগতে কৰিছিল কেমেৰা এতিয়া কেমেৰা মোক দি দিলে এতিয়া বাবুই কৰিছিল এক্টৰ মানে আমাৰ হিৰো এতিয়া হিৰোৰ পদটো লৈছে আমাৰ অমলে এতিয়া ডাইৰেকশ্যন কৰিছিলোঁ আগতে মই এতিয়া ডাইৰেকশ্যনৰ পদটো লৈছে বাবুই তো চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় বাৰু জনাব কমেণ্টত তপনো আহি আছে বাকী মই আহিম দেৰিকৈ আহিম মোটামুটি 1 বছৰ পিছত আমাৰ নেক্সট হিৰো এজন অকণমান ডেমো দেখাই দিয়া তুমি এইটো কিহত দিছা কিহৰ ডেমো কেনেকৈ দিম ক'ত দিম এই বুলি মাতি এই নাইস अच्छा हमको सिखा रिया है পাৰিছা নিশ্চয় আমাৰ শ্বৰ্ট ফিল্মত আমাৰ ককাৰ ৰোলটো আমাৰ হেণ্ডচামক দিয়া হ'ব আৰু অমল হিৰো থাকিব মই কেমেৰামেনটো ভাল আছোঁ তো সকলোৱে চাব আমাৰ হেণ্ডচামৰ এক্টিং আকৌ আহিল চাই লো মোক देखा आपने लापरवाही का नतीजा है তপনা আকৌ আহিল এই আমাৰ বৰষুণ যাক যুগে যুগে অৱতাৰ যুগে আজি বৰষুণটো বহুত ডিষ্টাৰ্ব কৰি আছে আমাক একোৱে কৰিব পৰা নাই আধা কমপ্লিট হ'লে এতিয়া কৰিও নাই মোৰ টাইম চাব আজি তুমি হিৰো নহয় হিৰো বুলি ক'ব লাভ নাই এয়া কি ক'বা তুমি এক্ট্ৰেছ এইটো এক্ট্ৰেছ এইটো বেঙা কথা ক'ব নোৱাৰে আমেলচোন মুখখান আমেলচোন তুমি আমেলচোন শিখৰ খাইছে আমেলচোন ইবাই নহয় মই আমেল আগতচোন আ
লাম্পাৰা পাৰ্কতে তাৰমানে বেছি কাপল দেখা পাওঁ ইয়াতে চব প্ৰেম প্ৰীতি হৈ থাকে তো তোমাৰ আমি কিন্তু কৰা নাই দেই আমি এক্টিংহে কৰিছোঁ মোৰ এইটো গাৰ্লফ্ৰেণ্ড নহয় গাৰ্লফ্ৰেণ্ড আছিল ব্ৰেকআপ আছিল ব্ৰেকআপ जनता माफ नहीं करेगी এক্স এই আৰু ক আৰু প্ৰথম চ চুমা খাই দিল গমে নাপালা কায়ো গমে নাপালা পিছৰ কথাই দেখছে না উঠছোন অ তহঁতে দেখছা নেকি ন নাই 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 আমি একো দেখা নাই অ দেখা নাপাবিও কেমেৰা দেখব পাৰে ঠিক নাই চশমাযোৰ আনছে নাই কেমেৰাৰ ফালে চাই আছে বাৰে বাৰে এটা চটকে ডাবল তিনিবাৰ ল'ব লগা হৈছে চাই থাকোঁ কি হ'ল কোনে साला ये दुख का खत्म नहीं होता बे আগত উঠিবা যাওঁ গাইছ আমি এতিয়া খাবলৈ সোমাইছোঁ বামুণিকা মানস চাট হাউচত কিবা কবি বুলি মই দিলোঁ এনেকৈ তই চলিয়ে চাই আছা একো নহয় চুলিও চাব লাগে চুলি নিজৰ লুকটো ইম্পৰ্টেণ্ট সঁচা না কি খাবা তুমি কি খাবা ইয়াত আমি বৰ্তমান এই চুঙা যে ভিতৰত যে কিবা দিয়ে চব্জি দিয়ে নে কি দিয়ে নে কি দিয়ে তোমালোকে কি খাবা হেণ্ডচাম বহি লোৱা এইটো অমল চাইকেল চলাইছে লাষ্ট টাইমত হেল্ল' গাইজ আমি এতিয়া ষ্টুডিঅ' আহি পালোঁ একদম ঘামে জ্বলে চাওঁ কিমান বেয়া অৱস্থা কষ্ট চবতকৈ মোৰ বেছি ঘামাই নাই চবতকৈ মোৰ বেছি হৈছে গেঞ্জি জিকি গৈছে মুখৰ এইবিলাক ঘাম এনেকৈ দিলে কপালৰ ঘাম মাটিত পৰি যায় কমলে যে গা ধোৱা নাছিলে সেইকাৰণে বৰষুণতো গা ধুইছে ঘামতো গা ধুইছে সেইটো মিছা কথা কি ঠিক ধুইছোঁ 4 বাৰ ধুলোঁ কি কৰা সেইকাৰণেতো মই বগাটো ক'লা হাই গাইজ আজি প্ৰথমবাৰৰ কাৰণে আপোনালোকে ভিলেজ বইজৰ ষ্টুডিঅ'টো দেখা পালে অকণমান কেমেৰাটো ঘূৰাই দিয়া ৰুমটা হোৱা নাই দিবা কমপ্লিট হোৱা নাই এতিয়া আমি ষ্টাৰ্ট হে কৰিছোঁ তো গাইজ ভিডিঅ'টো আমাৰ এইখিনিতে ব্লগটো সামৰিলোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকৈ সকলোৱে চাব বেছি বাঢ়ি যাব খৰচটো তেতিয়ালৈ বাই বাই এইটো ভিডিঅ' এতিয়া সামৰিছোঁ বাই বাই ঠিকে আছে আজি